সাংবাদিক বন্ধুসকল, আপোনাক ক'বলৈ ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। তাৰ লগতে সমগ্ৰ অসমৰ ৰাইজলৈ আমি ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি আমি বিশ্বনাথ কোচ ৰাজবংশী সন্মিলনীৰ আহ্বায়ক মণ্ডলী তথা আমি নিজে ৰাজ্যিকৰ উপসভাপতি, প্ৰাক্তন উপসভাপতি আমি আজি সমবেত হৈছোঁ। আজি অতি দুখৰে আমি প্ৰকাশ কৰিব বিচাৰিছোঁ যে আমাৰ অসমত বাস কৰা আমাৰ জনজাতীয় ভাইসকলৰ লগত আমাৰ কোনো ধৰণৰ আমাৰ বৈৰী ভাৱ নাই। বুৰঞ্জীয়ে কয় আমি বুৰঞ্জী সিদ্ধ কোচ ৰাজবংশীসকল আমি জনজাতি, যে বুৰঞ্জীয়ে কৈছে যে আমি 12 ঘৰ কছাৰী এঘৰ, আমাক বুৰঞ্জীত কোচবই বুলি কয়, যেনে সোণোৱালসকলক সোণবই বুলি কয়। গতিকে আমি যে জনজাতি আৰু আমাৰ জনজাতি যে আমাক স্বীকৃতি লাগে, অৰ্থাৎ ভাৰতৰ সংবিধান প্ৰদত্ত যি অধিকাৰ আমাৰ প্ৰাপ্য অধিকাৰ বিচৰাৰ যিটো অধিকাৰ, সেই অধিকাৰটো আচলতে আমি কাৰো পৰা ল'ব নালাগে। সেই অধিকাৰ আমাক এই মাটিয়ে দিছে আৰু ভাৰতৰ সংবিধানে দিছে। গতিকে আমাৰ মাজত কিবা জনজাতিসকলৰ মাজত কিবা ভুল বুজাবুজি হ'ব, এই কল্পনা কৰাটো অনুচিত। তেনে কল্পনাই সমাজখনক বিপথে পৰিচালিত কৰিব পাৰে। আমি কাৰো অধিকাৰ খৰ্ব কৰিব বিচৰা নাই আৰু কাৰো অধিকাৰ কাঢ়ি পেলাই আমি জনজাতিকৰণো বিচৰা নাই। এক্সিষ্টিং যিখিনি জনজাতি আছে তেখেতসকলৰ অধিকাৰ সম্পূৰ্ণ থাকক। আমি কোনো তেনেধৰণৰ কোনো বাধাৰ কথা আজিলৈকে আমাৰ এই সুদীৰ্ঘ নৰসিংহ ৰাও চৰকাৰৰ দিনত স্বীকৃতি পোৱা এই অৰ্ডিনেঞ্চ যোগে আমাক কোচ ৰাজবংশীসকলক আমাক জনজাতি মৰ্যাদা দিয়াৰ পৰা তাৰ আগৰ পৰা আজি সুদীৰ্ঘ দিনৰ সংগ্ৰামত কিন্তু কোনো কোচ ৰাজবংশী সংগঠনে, ছাত্ৰ সন্থাই হওক বা সন্মিলনীয়ে হওক, কোনো জনজাতি লোকসকলৰ কিন্তু অধিকাৰ খৰ্ব কৰাৰ কথা আজিলৈকে কোনো কোৱা নাই, আজিও নকওঁ আৰু কেতিয়াও নকওঁ। কিন্তু আমাক জনজাতিকৰণ লাগিব। আমি বুৰঞ্জী সিদ্ধ, বুৰঞ্জীয়ে প্ৰমাণ কৰিছে যে কোচসকল জনজাতি, অসমৰ ভূমিপুত্ৰ। গতিকে এই বিষয়টো লৈ পেলাই ইমান ৰঙা ফিটাৰ মেৰপেচত কিয় সুমুৱাই দিলে আৰু আজিলৈকে আমাক ইমান কিয় দৌৰাই আছে? আজি সংগ্ৰামৰ ওপৰত সংগ্ৰাম, আন্দোলনৰ ওপৰত আন্দোলন। আজি পুনৰ গঠন আৰু অসমৰ কোচ ৰাজবংশীসকলক জনজাতিকৰণৰ দাবীত সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ নেতৃত্বত আৰম্ভ হোৱা কোচ ৰাজবংশীয় জাতীয় সংগ্ৰামখনত প্ৰাণ আহুতি দিয়া প্ৰথম শ্বহীদ সঞ্জীৱ ৰায়ৰ মৃত্যুৰ দিনটো অহা ইংৰাজী 7 তাৰিখে বীৰ শ্বহীদসকলক বলিদান শ্ৰদ্ধাৰে সোঁৱৰণ কৰিবলৈ আক্ৰাছুৱে প্ৰতি বছৰে শ্বহীদ দিৱস হিচাপে পালন কৰি আহিছে। এইবেলি আমি সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাই অহা 7 জানুৱাৰী 2022 তাৰিখে কেন্দ্ৰীয়ভাৱে বৰপেটা জিলাত সৰুভকত শ্বহীদ দিৱস কাৰ্যসূচী পালন কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। উক্ত কাৰ্যসূচীত সকলোৰে সহায় সহযোগিতা আন্তৰিকতাৰে কামনা কৰিলোঁ। লগতে শ্বহীদ দিৱসৰ প্ৰাক মুহূৰ্তত তথা বছৰৰ প্ৰথম দিনটোত অসমৰ দায়িত্বশীল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই 6 জনগোষ্ঠী জনজাতিকৰণৰ সম্পৰ্কত যি দায়িত্বহীন মন্তব্য দিলে আমি কিন্তু তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। তেখেতে বৰ্তমান জনজাতি আৰু 6 জনজাতিৰ মাজত তীব্ৰ সংঘাত সৃষ্টি কৰাৰ এক ষড়যন্ত্ৰত লিপ্ত হৈছে। সাংবিধানিকভাৱে জনজাতি মৰ্যাদা পোৱাৰ ক্ষেত্ৰত সম্পন্ন কৰিবলগীয়া সকলো কাৰ্য সমাধান কৰাৰ পাছতো জনজাতিৰ সম্পূৰ্ণ বৈশিষ্ট্য থকা 6টা জনগোষ্ঠীক চৰকাৰে কেৱল ৰাজনৈতিক সদিচ্ছাৰ অভাৱত বাৰম্বাৰ প্ৰতাৰণা কৰি আহিছে। বিশ্বাসঘাতক বিজেপি চৰকাৰে কোচ ৰাজবংশীসকলক কেৱল প্ৰতাৰণাৰ বাহিৰে আশ্বাস প্ৰলোভন আৰু প্ৰতাৰণাৰ বাহিৰে আজিলৈকে একোকে নিদিলে। সেই আগন্তুক দিনত নিজৰ জাতি মাটি ভেটি উদ্ধাৰৰ বাবে পুনৰ ৰক্তাক্ত আন্দোলন, জাতি মাটি ভেটি উদ্ধাৰৰ কাৰণে পুনৰ ৰক্তাক্ত আন্দোলন গঢ়ি তোলাৰ বিকল্পৰ বাহিৰে আমাৰ হাতত একো উপায় নাই। আমি জাতীয় সংগ্ৰামখন আগবঢ়াই লৈ যোৱাৰ ক্ষেত্ৰত সকলো শ্ৰেণীৰ ৰাইজৰ সহায় সহযোগিতাৰ লগতে আমি কোচ ৰাজবংশী লোকসকলে যাতে আমাৰ ST মৰ্যাদাটো পাব লাগে। এতিয়ালৈকে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে বা কেন্দ্ৰীয় চৰকাৰে আমাক যিমানখিনি প্ৰতাৰণা কৰিছে তাৰ ওপৰত ভিত্তি কৰি আমি কোচ ৰাজবংশী ছাত্ৰ সন্থাই আজি আপোনালোকৰ ওচৰত ক'ব বিচাৰিছোঁ যে যদি কেন্দ্ৰীয় চৰকাৰে বা কেন্দ্ৰীয় চৰকাৰৰ লগত যদি হিমন্ত বিশ্ব শৰ্মাৰ
চৰকাৰৰ সদিচ্ছা নাথাকে তেতিয়াহ'লে কিন্তু আমি কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ আক্ৰাছ হৈ এক গণতান্ত্ৰিকভাৱে সক্ৰিয় আন্দোলন কৰিবলৈ আমি বাধ্য হ'ম। আমি হিমন্ত বিশ্ব শৰ্মাক ৱাৰ্ণিং দিব বিচাৰিছোঁ বা আমি হিমন্ত বিশ্ব শৰ্মাক ক'ব বিচাৰিছোঁ, যদি আমাৰ কোচ ৰাজবংশী জাতীয়সকলক যদি অতি শীঘ্ৰে ST মৰ্যাদা নিদিয়ে তেতিয়াহ'লে কিন্তু বহুত সাংঘাতিক ধৰণৰ প্ৰতিবাদ কৰিবলৈ আমি বাধ্য হ'ম। কথাটো হৈছে ৰক্তাক্ত পৰিৱেশ, যিটো ৰক্তাক্ত শব্দটো আচলতে ৰক্তাক্ত শব্দটো কিয় ইউজ কৰিছে আপোনালোকে আচলতে সকলোৱে বুজিয়ে পাইছে। ৰক্তাক্ত শব্দটো ইউজ কৰি পেলাই আমাৰ প্ৰথম কথাটো হৈছে আমাৰ নিজৰ জাতি ভাই জনগোষ্ঠীয় ককাই ভাইৰ মাজত এটা সংঘৰ্ষ লিপ্ত কৰি পেলাই এই কথাখিনি গাপ দিবলৈ এটা বৃহৎ পৰিকল্পনা কৰিছে, আৰু সেই পৰিকল্পনা আমি কেতিয়াও হ'ব নিদিওঁ, ছাকচেছ হ'ব নিদিওঁ। কাৰণটো হৈছে আমি ৰক্তাক্ত হ'ব কেতিয়াও নিদিওঁ, কিন্তু গণতান্ত্ৰিক দিশত থাকি পেলাই আমি যি ধৰণে আগবাঢ়িব লাগে, যি গণতান্ত্ৰিকভাৱে যেনেকৈ আমি আন্দোলন কৰিব লাগে সেই পদ্ধতিৰে আন্দোলন কৰি আমি আগবাঢ়ি যামেই, আৰু আমাক ST লাগিবই লাগিব। কাৰণ আমাৰ সকলো দিশৰ পৰা আমি ST পাবলগীয়া হয়, আৰু প্ৰত্যেক জাতি জনগোষ্ঠী আমি যিহেতু একত্ৰিতভাৱে আমি বিশেষকৈ 6 জনগোষ্ঠী একত্ৰিতভাৱে আন্দোলন কৰি আহিছোঁ, আৰু এই 6 জনগোষ্ঠীৰ মাজত ভাঙোনমুখী এটা ছিষ্টেম কৰিবৰ কাৰণে সেইটো এটা পদ্ধতিৰে আগবাঢ়িছে। কিন্তু আমি এই 6 জনগোষ্ঠী একত্ৰিত হৈ পেলাই অতি শীঘ্ৰে বৃহত্তৰ আন্দোলন কৰিবলৈ সাজু হৈছোঁ।